স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত এনেকৈ মই ব্লগ আহিলোঁ। আজি আমি যাব ওলাইছোঁ বগাজান আৰু সময় হৈছে 4:30 বাজিলে। তো আমি সন্ধিয়া যাওঁ বুলি ওলালোঁ আজি। তো এইফালে আছে মোৰ ভাগিনা, দুটা ভাগিনা হয় আৰু আমাৰ এখেত আছে ঐ কি তো আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মানে আজি ফ্ৰী আছোঁ, সেইটো কাৰণে অকণমান পূজাৰ বজাৰ কৰিবলৈ যাবলৈ ওলালোঁ। আৰু বোকাজান পাৰ্ক আছে, যদিহে পাৰ্কত লৈ যায় তেতিয়া যাম আৰু যদি নিনিয়ে তেতিয়া যোৱা নহ'ব। তো আমি এতিয়া এনেকৈ যাবলৈ ওলালোঁ আৰু এতিয়া আমি পকালিত আছোঁ, মানে মেইন ৰাস্তাতে আছোঁ ৰখি। তো এনেকৈ আমি এতিয়া যাম আৰু আগলৈকে ভিডিঅ'টো চাই থাকিব গাইছ। আমাৰ ঘৰৰ এইটো ৰাস্তাতে যায়, তো আমি এনেকৈ ওলাই আহিলোঁ। এতিয়া আমি পকালিত ৰৈ আছোঁ, আমি এতিয়া বোকাজান যাম, সেইটো ফালে যাম। এতিয়া আমি এজন বন্ধুক ৰখি আছোঁ, মানে এখেতৰ বন্ধু হয়। তো আমি আহিলে যাম আৰু এয়া বন্ধুজন আহি গ'ল বহুত সময়ৰ পিছত আৰু এনেকৈ আমি গোটেইকেইটাই যাবলৈ আৰম্ভ কৰিলোঁ। এফালে মিষ্টাৰৰ লগত মই উঠিলোঁ আৰু বাকী ভাগিনা আৰু তাই একেলগে উঠিলে, মানে ভাগিনাই মানে বন্ধুটোৰ লগত উঠিলে আৰু আমি এনেকৈ যোৱা আৰম্ভ কৰিলোঁ। অতি সুন্দৰ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আছোঁ মেইন টাউনত। তো ভিতৰৰ পৰিৱেশ এনেকুৱা, মানে বেছি ডাঙৰ ৰাস্তা নহয় যদিও খুব ভাল লাগে। আৰু এইটো হৈছে দুৰ্গা মন্দিৰ, নতুনকৈ নিৰ্মাণ কৰি আছে। ইমান ট্ৰেফিক জাম হৈছে। বৰ্তমান আমি আহি পালোঁ বগাজানৰ ভিতৰত, মানে এইটো কি কয় বগাজান টাউন হয়। এইফালে ট্ৰেইন লাইন আছে। আমি এতিয়া গৈ আছোঁ ভিতৰৰ ফালে, টাউনৰ ভিতৰত সোমালোঁ আমি। এইফালে বাইক চলাই আছোঁ, তো আমি এনেকৈ উঠি গৈ আছোঁ আৰু আগফালে ভাগিনাহঁত গ'ল। এতিয়া আমি বোকাজান পাৰ্ক পাম আৰু এতিয়া বোকাজান পাৰ্ক পাই একেবাৰে ভালকৈ দেখাম, কি দেখাম চাম আৰু কি দেখা পাম। একো নাই, এনে চিম্পুল পাৰ্ক হয়। আৰু এনেকৈ আমি কথা পাতি পাতি আমি আহি পালোঁ বোকাজান পাৰ্ক ফাইনেলি। তো বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ গোটেইকেইটাই। তো আমি এতিয়া ভিতৰৰ ফালে যাম। গৰু ঘাঁহ খাই আছে চাগে, চাই লওঁ। এয়া গৰু, কোনো মানুহ চানুহ নাই বৰ্তমান। আমি আহিলোঁ আৰু আহিহে উঠিছে। পাৰ্কত কোনো মানুহ চানুহ নাই গাইছ, দুটামান গৰু ঘাঁহ খাই আছে আৰু আমি তাকে চাবলৈ আহিছোঁ। ইয়াত আছোঁ এনেকৈ মাজে মাজে ফুলৰ, আৰু এইফালে এটা ধুনীয়া পুখুৰী আছে। বৰ্তমান সময় 4:30 বাজি গ'ল আৰু 5টা বাজে, আৰু সেইটো কাৰণে ধুনীয়াকৈ আবেলি ওলাইছে, সন্ধিয়া হ'ব। তো এনেকৈ অকণমান ওলাই আহিলোঁ আমি। আৰু এয়া হৈছে বোকাজান পাৰ্ক গাইছ। এফালে বহুত চিম্পুল আছে যদিও ভাল লাগিছে আহি কিনে। এফালে ফুল আছে চব। হাই গাইছ, তো আহি কেনেকুৱা লাগিছে কৈ দিয়া। এতিয়া বৰ্তমান বহুত দিন মই বহুত আহিছোঁ, কিন্তু ইমান ভাল নালাগে মানে, কিন্তু ভালো লাগিছে আৰু ফাৰ্ষ্ট টাইম মামীৰ লগতো আহিছোঁ, মামাৰ লগত বহুত ভাল লাগিছে। আই এম সো হেপী। হয় নেকি? ৱাহ ৱাহ ৱাহ। তাতে আৰু পূজা ন, দুৰ্গা পূজা চলি আছে, কাপোৰ ল'ম বুলি আমি আহিছোঁ আজি। তাতে ড্ৰেছিং বহুত ভাল হ'ল, আপোনালোকে চাই থাকিব, কিন্তু বহুত ভাল পাব ভিডিঅ'কেইটা। আৰু চুলি কেনাৰ কাৰণে এইটো আছে, এনেকৈ উঠি কিনে এইটো ঘূৰাব লাগে। আই কেন বিলিভ দিছ। আৰু এইটো সেই আছে কিবা, এইটো শ্লাইডছ আছে। আৰু এয়া হৈছে পাৰ্ক, ইটছ মি পাৰ্ক। তো ইয়াত আহি বহুত ভাল লাগিছে আৰু এনেকৈ ফুল চালে বহুত ভাল লাগিছে। পূজাৰ বতৰ, অ' মাই গড, তাৰ বৰষুণো দি আছে অকণ অকণ, আৰু বহুত হেপ্পী আই এম। চলো আগত দেখাম, আহক। ব'লক তেনেহ'লে আমি আগৰ ফালে গুচি যাওঁ। আৰু গাইজ এইটো ঘৰ দেখিছে, এই ঘৰটো পাৰ্কৰ মাজতে আছে। আৰু এই ঘৰটো মানে ইয়াত ফটো চটো উঠিব পাৰে, সেইটো কাৰণে হয়তো বনাইছে বা কিবা আছে জানিবা, এইটো নাজানো। মই বাৰু প্ৰথমবাৰ আহিছোঁ। এইফালে এখন আৰু পাৰ্ক আছে চাইডত, তো আমি ইফালে আহিলোঁ এতিয়া। ইফালে চব সৰু পোৱালিৰ কাৰণে খেলা ধূলাৰ কাৰণে আছে বাৰু। আৰু এতিয়া আবেলিও হ'ল আৰু ইফালে সন্ধিয়া হৈ আছে। তো ইফালে পোহৰটো মোৰ ভাল অহা নাই তেনেকৈ, তো দিনত হ'লে আৰু বেছি ভাল লাগিলে হয়। তো আমি এতিয়া লাহেকৈ যাম আৰু ওলাম। তো এনেকৈ এটা চিম্পুল লুক আছে পাৰ্কখনত। যদি মানে আপোনালোকে ফ্ৰেছ মুডত আছে, তো এনেকৈ ফুৰিবলৈ এইখন পাৰ্কত আহিব পাৰে, বোকাজান পাৰ্ক বুলি কয়। তো আমি এনেকৈ আজি আহিলোঁ আৰু সেইটো সময় পাইছে, সেইটো কাৰণে আমি অকণমান ওলাই আহিছোঁ ভাগিনীকেইটাক লৈ। তাতে দুৰ্গা পূজা, তো কাপোৰ অকণমান চাবলৈ যাম চাগে, কিনি দিম অকণমান। তো যিহেতু পূজা আহিলে আৰু পূজা লাগিছে, আৰু এইফালে আকাশতো পূজাৰ ৰং ওলাইছে, খুব ভাল লাগিছে দেই। আৰু মনটো বহুত ভাল লাগি আছে। আজি অকণমান ফ্ৰেছ মুডত ওলাই আহিছোঁ গোটেইকেইটাই।
তো এতিয়া চাওক ভিডিঅ'টো স্কিপ নকৰিব ভালদৰে চাব আৰু কেনেকুৱা লাগিছে ঠাইবিলাক আমাৰ এইফালৰ ঠাইবিলাক মানে বোকাজানৰ ঠাইবিলাক তাৰপিছত আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ এফালে সন্ধিয়া হ'ল এফালে লাইট জ্বলি গ'ল পাৰ্কত আমি ঘৰত যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পিছত যাম আমি বোকাজানৰ ফালে মানে দোকানৰ ফালে যাম ইয়াৰ পিছত তো আহক আৰু পাৰ্কৰ পৰা ওলাই আহি আমি যাব ওলাইছোঁ এতিয়া বোকাজান বজাৰ তো তাত অকণমান কাপোৰ ল'ম ভাগিনীকেইটাৰ কাৰণে সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ বোকাজান বজাৰ আৰু বোকাজান আহি আমি আহিলোঁ কাপোৰ দোকানত আৰু এইখন হৈছে আমাৰ চিনাকি দোকান সেইটো বাবে আমি এইটো দোকানত আহিলোঁ আৰু এইফালে কাপোৰৰ কালেকশ্যন চাই আছোঁ কি কাপোৰ লাগে তাহাঁতক তো আমি এনেকৈ কাপোৰ চইচ কৰিলোঁ আৰু বহুত কাপোৰো আছে এনেকৈ বহুত ভাল ভাল কাপোৰ আছে তো লৈ ল'লে কিবা কিবি আৰু এনেকৈ এতিয়া আমাৰ কাপোৰ চইচ হৈ গ'ল আৰু আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ চ' গাইজ নেক্সট ব্লগত লগ পাম আকৌ